আজি আমি অসমৰ প্ৰতীক সম্পৰ্কে আমি আলোচনা কৰিম অসমৰ ৰাজ্যিক জন্তু হৈছে এটা খৰ্গযুক্ত গড় 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে এটা খৰ্গযুক্ত গড়ক অসমৰ ৰাজ্যিক জন্তু হিচাপে স্বীকৃতি প্ৰদান কৰে অসমৰ ৰাজ্যিক ফুল হৈছে হিয়াল নেজীয়া কপৌ ফুল আৰু অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিল তাৰিখে হিয়াল নেজীয়া কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে স্বীকৃতি প্ৰদান কৰে অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে হুলুং গছক অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰে অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে দেওহাঁহক অসমৰ ৰাজ্যিক পক্ষী হিচাপে বা ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি প্ৰদান কৰে অসমৰ ৰাজ্যিক পানীয় হৈছে চাহ 2011 চনত চাহক অসম চৰকাৰে ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰে অসমৰ ৰাজ্যিক গীত বা ৰাজ্যিক সংগীতটো হৈছে ও মোৰ আপোনাৰ দেশ আৰু গীতটিৰ গীতিকাৰ হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা 2013 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে ও মোৰ আপোনাৰ দেশ গীতটো অসমৰ ৰাজ্যিক গীত বা অসমৰ ৰাজ্যিক সংগীত ৰূপে স্বীকৃতি প্ৰদান কৰে আৰু আমাৰ অসম ৰাজ্যৰ ৰাজ্যিক শ্লোগান হৈছে জয় আই অসম অসমৰ জাতীয় উৎসৱ হৈছে বিহু আৰু অসমৰ মুখ্য ভাষা বা অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া গতিকে আমি আমাৰ ৰাজ্যখনৰ এজন বাসিন্দা হিচাপে আমাৰ ৰাজ্যিক প্ৰতীকবিলাক মনত ৰাখিব লাগিব আমাৰ ৰাজ্যৰ প্ৰতীক চিহ্নবিলাক তোমালোকে মনত ৰাখিবা গতিকে ভিডিঅটো আজি ইমানতে শেষ কৰিছো আৰু যদি ভিডিঅটো ভাল পালা লাইক এটা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিবা আজিলৈ বাই